হেল্ল' গাইছ, নমস্কাৰ। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটোত। গাইছ, আজি হৈছে কৃষ্ণ জন্মাষ্টমী আৰু কৃষ্ণ জন্মাষ্টমীৰ আপোনালোক সকলোকে মই শুভেচ্ছা জনালোঁ জন্মাষ্টমীৰ। বাবুৱে এতিয়া শুই আছে, চাব পাৰে এইফালে বাবু শুই আছে। আৰু তো গাইছ, ভিডিঅ'টো চাই থাকক, শেষলৈকে চাই থাকিব, একদম মিছ নকৰিব। মানে ভিডিঅ'টো তামাম ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। কিমান আৰু শুই থাকা তুমি? কিবা এটা কোৱা গাইছ, কিবা এটা কোৱা, হয়নে নহয় গাইছ? কিবা এটা ক'ব লাগে বাবুৱে। আৰু আজি কৃষ্ণ জন্মাষ্টমী, আৰু কৃষ্ণ জন্মাষ্টমীত বাবুক আমি শ্ৰীকৃষ্ণ বনাম। এতিয়া বনাম শ্ৰীকৃষ্ণ হৈ যাব। এতিয়া মেকআপ চেকআপ কৰাই দিম, এতিয়া তোমাক কৃষ্ণ হৈ যাবা। ব'লা তেতিয়াহ'লে আমি তোমাক কৃষ্ণ বনাওঁ। উঠিছে। এতিয়া তুমি কি হ'বা? কৃষ্ণ। কোৱা, এতিয়া মই কৃষ্ণ হ'ম বুলি কোৱা। মই কৃষ্ণ হৈ আছোঁ গাইছ, আপোনালোকে চাই থাকক বুলি কোৱা গাইছ। মই কৃষ্ণ হৈ আছোঁ, আপোনালোকে চাই থাকক। তো গাইছ ব'লক তেতিয়াহ'লে আৰম্ভ কৰোঁ আমি ভিডিঅ'টো। আছে লিটিল কৃষ্ণ, এয়া লিটিল কৃষ্ণ বাবু। কৃষ্ণ কৃষ্ণ লিটিল কৃষ্ণ। বাবুৱে হৈ আছে লিটিল কৃষ্ণ, মাইকে বনাই আছে লিটিল কৃষ্ণ। আৰু তলততো পিন্ধিছে ধুতি। বাবুক আৰু গলত পিন্ধাই দিয়া হৈছে মালা, আৰু মাকৰ সোণাকে পিন্ধিছে বাবুৱে। যাও, সোণাটো ধুনীয়া লাগিছে। বাবা, বাবুক এতিয়া লিপষ্টিক লগাই দিছে, লিপষ্টিক। গাইজ, মায়েকে বাবুক এনেধৰণে লিটিল কৃষ্ণ বনাই আছে। তো চাই থাকক কেনেকৈ বনাই, লাষ্টত কেনেকৈ দেখা পোৱা লাগিব। বাবুক মানে কেনেকুৱা লাগিব লাষ্টত চাই লওক। বাবুৱে মানে চুপচাপ থাকিব নোৱাৰে, ইফাল সিফাল কৰি থাকে, মানে ডিষ্টাৰ্ব দি থাকে অকণমান। তো গাইজ চাই থাকক, আমাৰ বাবু হৈ আছে লিটিল কৃষ্ণ। তো মানে কৃষ্ণ আৰু আজি সৰু কৃষ্ণ হৈ আছে। এইফালে সেনেকৈ নেদে, এইটো সেনেকৈ নেদেৱে, কাপোৰত বান্ধি দি। সেইখন অকণমান ডাঙৰে হৈছে, বেলেগ এখন আছে, সেইখন দিনা এখন যে সৰু আছে, সৰুখন লগাই দে। তাৰ পৰা ল'লে কি হয়? বাবু কিন্তু তামাম লাগিছে দেই আজি। এতিয়া ময়ূৰৰ পাখাটো লগাই দিয়া হয় আমাৰ কৃষ্ণটোক। এইখান দি গ'ল। এটা দিলে হয় দে, দুটা নালাগে। ইমান লম্বা এটা নিদিলে, খাটা কৰিব লাগিব। হা কৃষ্ণ 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 হৈছে, কৃষ্ণ। তো গাইজ চাওক, এই বাবু পুৰা মালা চালা পিন্ধি, মানে একদম ধুতি চুটি পিন্ধি, কাণত কাণফুলি চানফুলি লগাই একদম মানে কৃষ্ণ। আৰু মানে কি মাথাত চাওক, মাথাত ময়ূৰৰ পাখি লগাই দিয়া হৈছে বাবুক। ময়ূৰৰ পাখিটো আচলতে বহুত একদম সঁচা, মানে আচলি কৃষ্ণ যেন লগা হৈছে বাবুক। মানে লিটিল কৃষ্ণ বুলি ক'ব লাগিব আজি। বাবু একদম মানে লিটিল কৃষ্ণ হৈ গৈছে দেই একদম। আৰু ইফালে চাওক না, মায়েকে পুৰা মানে ফটো চটো মাৰাত পুৰা ব্যস্ত হৈ গৈছে। মানে আজি মানে মায়েকে মানে নিজৰ ল'ৰাটোক মানে কৃষ্ণৰ ওপৰত দেখিবলৈ পাইছেতো।
আৰু বাবুহে এতিয়া বাঁহীটো বিচাৰিছে কোনটো বাঁহী লগাই আছে মানে আমাৰ বাবু সঁচাকে আজি মানে কৃষ্ণ কৃষ্ণ লাগি গৈছে এয়া হৈছে লিটিল কৃষ্ণ আমাৰ বাবু